500 কইল চৰাই পুহিলে কিমান টকা খৰচ হয়, কিমান টকা লাভ হয় জানি লওক সম্পূৰ্ণ হিচাপ। হাই বন্ধুসকল, আপোনালোকে চাই আছে যুৱ কল্যাণ প্ৰজেক্ট ৰং। তো বন্ধুসকল, আজি মই আপোনাক হিচাপটো দেখাম 500 কইল চৰাই পুহিলে, কইল চৰাই যদি পোহে তেতিয়াহ'লে কিমান টকা লাভ হ'ব আপোনালোকৰ যদি 500 কইল চৰাই পোহে। আজি মই আপোনাক বিতং তথ্য মানে বিতং খৰচ, টোটাল কিমান টকা দানা খাব, কিমান টকা খৰচ হ'ব, কিমান টকা লাভ হ'ব, টোটেল আপোনালোকৰ খৰচটো দেখাই আছোঁ। আপোনালোকে স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। তো বন্ধুসকল, যদি আপোনালোকে মোৰ চেনেলত নতুন তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে বেল আইকনটো ক্লিক কৰিব। আজি মই আপোনাক টোটেল দেখাম মাংসৰ হিচাপটো, মাংসৰ যিটো কইল চৰাইৰ মাংসৰ কাৰণে হিচাপ হ'ব, সেইটো মাংসৰ হিচাপটো। যদি মাংসৰ কাৰণে কৰে তেতিয়াহ'লে কিমান টকা লাভ হ'ব, আৰু পিছত দেখাম আপোনালোকক কণীৰ কাৰণে কৰিলে কিমান টকা লাভ হ'ব। আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখাম মাত্ৰ মাংসৰ কাৰণে যদি কৰে, মানে কইল চৰাই যদি পোহে মাংসৰ কাৰণে ডাঙৰ কৰি পেলাই যদি বিক্ৰী কৰে তেতিয়াহ'লে কিমান টকা লাভ হ'ব সেইটো আপোনাক দেখাম। তো বন্ধুসকল চাই থাকক মোৰ ভিডিঅ'টো। বন্ধুসকল, এইটো মই আপোনাক সম্পূৰ্ণ দেখাই আছোঁ 500 কইল চৰাই পুহিলে কিমান লাভ হ'ব। বন্ধুসকল, 500 কইলৰ পোৱালিৰ দাম হ'ব, 500 কইল চৰাই নিশ্চয় আপোনালোকে পোৱালি কিনিব লাগিব। এটা পোৱালিৰ দাম হ'ব 25 টকা। এইটো উন্নত মানৰ পোৱালি হয়, এইটো জাপানিজ কইল বাৰ্ড। এইটো এটা কইল বাৰ্ডৰ দাম হ'ব 25 টকা। মই ইয়াতে কিয়নো মই 25 টকাকৈ দি আছোঁ, ছাপ্লাই সকলো মোৰ যিবিলাক বন্ধু বান্ধৱ সকলো আছে সকলোক দি আছোঁ মই 25 টকাকৈ, সেইকাৰণে মই ইয়াত 25 টকা ধৰিছোঁ। 25 টকা যদি এটা পোৱালিৰ দাম হয়, 500 কইল পোৱালিৰ দাম হ'ব 500 পূৰণ 25, 500 পূৰণ 25 যদি হয় টোটাল হ'ব 12,500 টকা। চৰাইৰ পোৱালিৰ দাম টোটাল হ'ব 12,500 টকা। তে এটা পোৱালি দানা খাব, মানে দিনত এটা পোৱালি যদি এটা দিনত দানা খাব 25 গ্ৰাম, এটা পোৱালি এটা দিনত দানা খাব 25 গ্ৰাম, 500 পোৱালিয়ে দিনত দানা খাব আপোনাৰ 25 × 500, এইটো হ'ব 12,500 গ্ৰাম। 12,500 গ্ৰাম দিনত দানা যাব। এইটো যদি আমি কেজিত লৈ আহোঁ তেতিয়া হ'ব 12 কেজি 500 গ্ৰাম, মানে 12.5 কেজি দানা খাব প্ৰতিদিন 12.5 কেজি দানা খাব। 45 দিনত দানা খাব 45 পূৰণ 12.5 কেজি। 45 পূৰণ 12.5 কেজি হ'লে তেতিয়াহ'লে 562 কেজি হ'ব। 562 কেজি 500 গ্ৰাম হ'ব। মই 500 গ্ৰামটো ধৰা নাই, 562 কেজি 500 গ্ৰাম হ'ব। তে 1 কেজি দানাৰ দাম 30 টকা। যদি 1 কেজি মই দানা কিনে খুৱাই আছোঁ, মই নিজে ফাৰ্ম কৰি আছোঁ সেইকাৰণে মই ধৰিছোঁ। যদি পেকেট আনে 30 টকা পৰিব, যদি খুচৰা আনে তেতিয়াহ'লে 33 টকা 32 টকা এনেকুৱা পৰিব। 30 টকা 1 কেজি দানাৰ দাম হ'লে 562 পূৰণ 30 টকা = 16,860 টকা। এইটো দানাৰ বাবদ যাব, 16,860 টকা। আৰু আপোনালোকে ইয়াতে মানে 500 টকা ইয়াতে মই বৈদ্যুতিক বিল ধৰিছোঁ, মানে কাৰেণ্ট বিল ধৰিছোঁ। ইয়াতে যিটো এইটো মই আপোনাক দেখাইছোঁ কাৰেণ্টৰ বিল ধৰিছোঁ 500 টকা। ইয়াতে হৈছে 17,350 টকা। এতিয়া 17,350, এতিয়া মই আপোনালোকক খৰচটো দেখাইছোঁ। এতিয়া 17,350 টকা আপোনাৰ বৈদ্যুতিক বিল মানে কাৰেণ্টৰ বিল ধৰি পেলাই 17,350 টকা ইয়াতে খৰচ হ'ল দানাৰ বাবদ। আৰু ইয়াতে আপুনি পোৱালি কিনিছিল 12,500 টকাৰ, এইটো চাই লওক 12,500 টকাৰ পোৱালি কিনিছিল। এইটো 12,500 টকা আৰু 17,360 টকা যদি যোগ কৰে ইয়াতে হ'ব 29,850 টকা। 29,850 টকা আপোনাৰ টোটাল খৰচ হ'ল আপোনাৰ 29,850 টকা। এইটো টোটেল খৰচ হ'ল। এতিয়া আপোনাক দেখাইছোঁ খৰচখিনি যোৱাৰ পিছত এতিয়া আপোনাক কি কৰোঁ, 45 দিনৰ পিছত এটা চৰাইৰ দাম হ'ব 150 টকা। এটা চৰাইৰ দাম যদি 150 টকা হয়, যদি মই 5% মৃত্যু ধৰোঁ, 5% যদি মৃত্যু ধৰোঁ তেতিয়াহ'লে ইয়াতে 25টা 500টাত 25টা মৃত্যু হ'ব। এইটো 25টা মৃত্যু হ'লে এতিয়া 475টাত পোৱালি থাকিব। এতিয়া মাংসৰ বাবে দেখাইছোঁ মই, এইটো মাংসৰ বাবে খালি 475 পূৰণ 150, 150 টকা। ইয়াতে টোটাল হ'ব 71,250 টকা। টোটাল আপোনাৰ বিক্ৰী হ'ব যেতিয়া আপুনি 45 দিন পিছত বিক্ৰী কৰিব, মাত্ৰ 45 দিন। এতিয়া খৰচ গৈছিল, আপোনাক দেখাইছোঁ খৰচ গৈছিল আপোনাৰ 29,000, এইটো মই আপোনাক দেখাইছোঁ 29,850 টকা। এইটো খৰচ হয়, এইটো 29,500 টকা খৰচ। এইটো বিক্ৰী
বিক্রি হল আপোনাৰ ৭১,২৫০ টকা। এতিয়া ৭১,২৫০ টকাৰ পৰা ২৯,৮৫০ টকা বাদ দিলে মানে বিয়োগ কৰিলে ইয়াতে ৪১,৪০০ টকা ইয়াতে লাভ থাকিব। এতিয়া মুঠ লাভ থাকিব আপোনাৰ ৪১,৪০০ টকা। এতিয়া ৪১,৪০০ টকা মাত্ৰ আপুনি ৪৫ দিনত আপোনালোকে ইনকাম কৰিব পাৰি আছে। এইটো মাংসৰ কাৰণে মই আপোনাক কৈ আছোঁ, এইটো মাংসৰ কাৰণে আপোনালোকে মাত্ৰ ৪৫ দিনত ৪১,৫০০ টকা। এতিয়া বন্ধুসকল চাকাই ৫০০ চৰাই পৰি ৪৫ দিনত যদি ৪১,০০০ টকা যদি পায় তেতিয়াহ'লে আপোনালোকে পাওক দিনত ১,০০০ টকাকৈ আপোনালোকে পাই আছে। দিনত ১,০০০ টকা এইটো মাংসৰ বাবে যদি কৰে তেতিয়াহ'লে আপোনালোকে ১,০০০ টকা পাৰ ডে ইনকাম কৰিব পাৰিব। তাৰপিছত মই ইয়াৰ নেক্সট ভিডিঅ'টো মই আপোনাক দেখাম যদি কণীৰ কাৰণে কৰে ৪৫ দিন পিছত যদি যেতিয়া কণী দিব। এতিয়া কইল চৰাইবিলাক ৪৫ দিনত জেনেৰেল কণী দিয়ে, তেওঁলোকে কণীৰ কাৰণে কৰিলে কিমান টকা লাভ হ'ব সেইটো মই সেই নেক্সট ভিডিঅ'টোত আপোনালোকক অহাকালি দেখাম। ভিডিঅ'টো দেখাৰ কাৰণে আমন্ত্ৰণ জনালোঁ। তো বন্ধুসকল যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো ক্লিক কৰি দিব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে নিশ্চয় এটা লাইক কৰি দিব বন্ধুসকল, নিশ্চয় কৰি দিব বন্ধুসকল। নেক্সট ভিডিঅ'টো অপেক্ষা কৰক কালিলৈকে। কালি কণীৰ কাৰণে যদি কৰে আপোনালোকে কিমান টকা লাভ হ'ব আজি দেখালোঁ আপোনালোকক। মাংসৰ কাৰণে যদি কৰে মাত্ৰ ৪৫ দিনত আপোনালোকে ৪১,৪০০ টকা ইনকাম বা আয় বা লাভ কৰিব পাৰিব। তো বন্ধুসকল মোৰ চেনেলটোৰ লগত জড়িত থকাৰ কাৰণে যদি মোৰ চেনেল মই আকৌ কৈছোঁ যদি মোৰ চেনেলত নতুন তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো এনেকুৱা ফাৰ্মৰ বিষয় বা যিকোনো ধৰণৰ মানে প্ৰজেক্টৰ বিষয়ে মই আপোনালোকক মানে ভিডিঅ' বনাই দেখাই দিম। আপোনালোকৰ বিজনেছৰ বিষয়ে জানিব পাৰিব। ঘৰত বহি নাথাকি নিজে এটা সৰু সুৰা কইল বাৰ্ডৰ পৰা আৰম্ভ কৰি ৫০০ নহয় ২০০ৰ পৰা আৰম্ভ কৰক। আপোনালোকে ২০০ কৰিলে নিশ্চয় ২০,০০০ টকা ১৫,০০০ টকা মিনিমাম আপোনালোকে ইনকাম কৰিব। ২০০ পোৱালি যদি আপোনালোকে পোহে ১৫,০০০ টকাটো এইটো গেৰাণ্টি দিব ক'ব পাৰিছোঁ মই। ২০০ পোৱালিৰ ১৫,০০০ টকা আপোনালোকে ঘটিব পাৰিব। তো বন্ধুসকল চবতে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।